Hello guys, welcome to my channel Vreegu official. আপোনালোকৰ বাবে লৈ আহিছো এটা খাস চেনেল YouTube চেনেল যাৰ নাম আপোনালোকে শুনিছে চাগে জামুগুৰি ইউটিউবাৰ্স। তেওঁলোকে সুন্দৰ সুন্দৰ ভিডিঅ' বনায়। মোৰ ঘৰৰ কাষৰে হয়, মোৰ একেবাৰে ওচৰৰে দাদা হিৰুত কুমাৰ নাথ। এবছৰে কি এনেকৈ ভিডিঅ' বনালে, কেনেকৈ কিমান কষ্ট কৰিবলগীয়া হৈছে তাৰ বিষয়ে আহকচোন জানো। মই বাহিৰত আছিলোঁ, তেওঁলোকৰ ভিডিঅ'বিলাকৰ বিষয়ে দেখিছোঁ, ভাল লাগে চাই। মই চাওঁ, ভাল লাগে বহুত। আজি বিশ্বকৰ্মা পূজা উপলক্ষে তেওঁলোকে মোক বিশ্বকৰ্মা পূজালৈ ইনভাইট কৰিলে, আহিলোঁ। তেওঁলোকৰ লগত এটা সৰুকৈ ইণ্টাৰভিউ ল'ম বুলি ভাবিলোঁ, আহিছোঁ। চাওক, আহকচোন জানো তেওঁলোকৰ মুখেৰেই কিমান কষ্ট কৰিবলগীয়া হৈছে ভিডিঅ' বনাওঁতে, কিমাননো লাভ লোকচান হৈছে চাওঁ। এয়া আমাৰ হিৰুত দা, আহকচোন তেওঁৰ মুখেৰে জানো তেওঁলোকৰ চেনেলৰ বিষয়ে কিছু কথা। প্ৰথমে ভিগু অফিচিয়েল চেনেলটোলৈ আপোনালোকে সকলোকে একদম স্বাগতম। সকলোৱে ভিডিঅ'বোৰ চাব, তেওঁ বহুত ভাল ভাল ভিডিঅ' বনায়। ভিগু অফিচিয়েল, ময়ো চাওঁ তেওঁৰ চেনেল। বাকী আজি বিশ্বকৰ্মা পূজাৰ সকলোলৈ শুভেচ্ছা থাকিল। আমাৰ চেনেলটো আজি প্ৰায় 1 বছৰ পাৰ হৈ গৈছে। বহুত অসুবিধাৰ মাজে চেনেলটো চলি গৈ আছে। বহুত সা সঁজুলি অত্যাধুনিক, আমাৰ কেমেৰা বা সকলো বস্তু অলপ অভাৱৰ বাবে ভিডিঅ'বোৰ অলপ বেলেগতকৈ অলপ যদিও মানে কি ক'ব বিচাৰিছোঁ তুমি বুজি পাইছা চাগে? পাইছোঁ। গতিকে সকলোৱে চাইছে, তথাপিও প্ৰায় মানুহে চাইছে। তুমি চাইছা চাগে? মই চাওঁ, মই সকলোবোৰ ভিডিঅ'ই চাওঁ মই। এটা ভিডিঅ'টো 7 লাখৰ ওচৰা-ওচৰি হৈছে। হয়। গতিকে ৰাইজে যথেষ্টখিনি আমাক সঁহাৰি দিছে, ভিডিঅ'বোৰ চাইছে, লাইকো কৰিছে। আৰু এটা কথা ভাল পাইছোঁ, যিখিনি ভুল হৈছে কমেণ্টত দি দিছে, আৰু তাৰ বাবে আমি পিছতলৈ অলপ প্ৰিপেয়াৰিং হ'ব পাৰিছোঁ। বাকী তেনেদৰে ভিডিঅ'বোৰ ধুনীয়াকৈ চলি আহি আছে। আৰু এতিয়া আহিলোঁ আমি উপাৰ্জনৰ কথা। ইউটিউবত যথেষ্ট পইচা ইনকাম কৰিব পাৰি, তাতো কিছুমান ৰুল ৰেগুলেশ্যন মানি চলিব লাগিব। কপিৰাইট আছে, ষ্ট্ৰাইক আছে, গতিকে তাতো বহুত ৰুল ৰেগুলেশ্যন ইউটিউবে যিখিনি বনাই ৰাখিছে তেওঁলোকৰ গোটেইখিনি মানে মানি চলিব লাগিব, ৰুল ৰেগুলেশ্যনবিলাক, টাৰ্মছ এণ্ড কণ্ডিশ্যন। তাৰ মাজত যদি আপোনালোকে এটা ভাল কণ্টেণ্ট বা ভাল ভিডিঅ' বা ভাল, এতিয়া যেনেকৈ ভিগু অফিচিয়েল ধুনীয়া ভিডিঅ' দি আছে, তেনেকৈ যদি আপোনালোকে অফিচিয়েল ভিডিঅ' বা কমেডি ভিডিঅ' বা যিকোনো ব্লগছ ধুনীয়া ভিডিঅ' বনাব পাৰে, তেনেহ'লে আপোনালোকৰ ভিডিঅ' যদি যথেষ্ট ভিউ আহে বা লাইকৰ কোনো কথা নাই, লাইকটো খালি আপোনালোকে যদি ভাল পাইছে কৰিছে, বেয়া পাইছে আনলাইক কৰি ডিছলাইক কৰিছে। ভিগু হয় আমাৰ একদম ঘৰৰ কাষৰে হয়। আৰু মোৰ জামুগুৰি ইউটিউবাৰ্ছৰ লাষ্টৰ ভিডিঅ'কেইটা চালে আপুনি গম পাব, তেওঁ এটা ভিডিঅ'ত অলপ মদাহী কেৰেক্টাৰ এটা কৰি দিছে। তেওঁ বাহিৰৰ পৰা আহি পাই মানে ঘৰ পাই লগ কৰিব আহিছে জামুগুৰি ইউটিউবাৰ্ছ, তেওঁ ভিডিঅ' চাই থাকে। তেওঁক আমি এটা ভিডিঅ'ত ইনভলভ কৰাই দিলোঁ, আৰু তেওঁ ভিডিঅ'টো কৰি ভাল পাইছে, আৰু ৰাইজেও চাইছে, আমাৰ কমেণ্ট বা ফোন কৰি কৈছে। গতিকে বাকী এনেদৰে আমাৰ চেনেলটো চলি গৈ আছে। সকলো এক্টৰ নতুন আহি আছে, পুৰণা হয়তো সলনি হৈছে কিছু, কিন্তু সকলোৱে আদৰে নিজৰ বুলি চেনেলটো কৰি আছে, আৰু কৰি ভালেই পাইছে যথেষ্টখিনি। আৰু আপোনালোকেও ইমানখিনি কম দিনৰ ভিতৰত সহানুভূতি দিলে বা সঁহাৰি কৰিলে, ইমানখিনি কম সময়ৰ ভিতৰত আপোনালোকে ইমানখিনি আমাক ছাপোৰ্ট কৰিলে, তাৰ বাবে একদম বহুত ধন্যবাদ। আৰু মই পানীয়ামৰ কেৰেক্টাৰ এটাও কৰি থাকোঁ কমেডি, আপোনালোকে চাব। আৰু ভিগুৰ অফিচিয়েল চেনেলৰ জৰিয়তে আজি মই সকলোকে কৈছোঁ, আমি বহুত ৰ'দে বৰষুণে বহুত কষ্ট কৰি ভিডিঅ'বোৰ আপোনালোকলৈ আনোঁ। গতিকে তেওঁ কষ্ট কৰে, গতিকে এজন ইউটিউবাৰ হিচাপে তেওঁ সকলোবোৰ জানে। গতিকে আমাৰ ভিডিঅ'বিলাক চাব, লাগিলে যদি বেয়া পায় আপোনালোকে ষ্টপ কৰি দিব। গতিকে প্ৰথমে অলপ চাই ল'ব, যদি ভাল পায় চাব, বেয়া পালে নাচাব আৰু কি কোৱা? হয়। গতিকে ভিডিঅ'বোৰ কষ্ট কৰি বনাইছোঁ আপোনালোকে, বিশেষকৈ অসমীয়া, আমি সকলো ভিডিঅ'বোৰ চাব লাগে। অসমৰ মানুহ অসমীয়া ভাষাত, আমি আমাৰ থলুৱা ভাষাত যেতিয়া ভিডিঅ' বনাওঁ, গতিকে আপোনালোকে অনাদৰ নকৰি অলপ চাব, যদি বেয়া পায় কাটি দিব। আজিকালিতো ইউটিউবত বহুত ফকৰামি চেনেলো আছে, মানে একেবাৰে বহুত আল্টু ফাল্টু ভিডিঅ' কণ্টেণ্ট বা ভিডিঅ' কোনো কণ্টেণ্টেই নাথাকে, ভিডিঅ' দি থাকে, তাকো আপোনালোকে লাখ ভিউ দি আছে। গতিকে আমাৰো এই ভিডিঅ'বিলাক অলপ চাব, বেয়া পালে চাব নালাগে। আৰু তেনেকৈ আমাৰ চেনেল আজি 1.5 বছৰ ভৰি দিলে, আৰু যথেষ্টখিনি ভালকৈ গৈছে। আৰু পাৰিলে আমি আগলৈ আৰু ভাল কেমেৰা, আজিকালি ওলোৱা গেজেটবোৰ লৈ আৰু ভাল ভিডিঅ' বনাবলৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি যাম। গতিকে আমাৰ ভিডিঅ'বিলাক চাই থাকিব, আৰু বেছি নকওঁ ইমানেই।
আৰু এতিয়া বৰ্তমান আমাৰ চেনেলৰ আৰু দুজন আছে যিহেতু আমাৰ এই চেনেলটো মোৰ নহয় মই এক্টিং কৰোঁ ভাইটি অভিজিত তেওঁ এতিয়া বৰ্তমান নাই গতিকে আৰু দুজন এক্টৰ আছে তেওঁলোককো আপোনালোকৰ এই ভিগু অফিচিয়েলৰ যোগেদি চিনাকি কৰি দিম চাই থাকক ভিগু অফিচিয়েল আমাৰ ক্ৰিয়েটৰ অভিনয় বুলি কৈছিলোঁ কিন্তু এতিয়া এইমাত্ৰ জাষ্ট ক্ৰিয়েটৰ অভিও পাইছেহি আৰু লগতে আমাৰ জামুগুৰি ইউটিউবাৰ্ছৰ প্ৰায়কেইজন এক্টৰ আহি বিশ্বকৰ্মা পূজা বুলি লগ হৈছেহি গতিকে সকলোকে চিনাকি কৰি দিব আমাৰ ভিগু অফিচিয়েল ভিগুৱে হয় চিনি পাইছে চাগে সকলোৱে তাৰ অভিজিতো আছে লগত অভিজিত দেখাব হাই হাই নিশ্চয় চিনি পাইছে চাগৈ আমাকো গাঁৱলৈ লিলি মই আছিলোঁ মোকো চাগে চিনি পাইছে এয়া লৈ লওঁ গোটেই এই আমাৰ দুকুৱে কিবা এটা ক'বলৈ আছিলে ভিগু অফিচিয়েলৰ যোগেদি মানে বহুত দিন আমি মানে হেৰি কৰিব ভিডিঅ' কৰিব আহিব মানে পাৰা নাই কিছুমান অসুবিধা হৈ আছিলে গতিকে এতিয়া আকৌ আহিছোঁ আৰু বৰ্তমান এতিয়া আকৌ ভিডিঅ' কৰিম বুলি গতিকে চাই থাকিব আৰু চাবলৈ নাপাহৰিব জামুগুৰি ইউটিউবাৰ্ছ আৰু লগতে ভিগু অফিচিয়েল আজিলৈ বাই বাই জয় অসম